কবিতাৰ নাম পামনে কেতিয়াবা। পামনে কেতিয়াবা ওখ ওখ পাহাৰ বগাবলৈ, পামনে কেতিয়াবা মৰমৰ সেৱাৰ মূল্য দিবলৈ, পামনে কেতিয়াবা বিচৰা ধৰণে অমূল্য সম্পদ সাজিবলৈ, সুখৰ ৰামধেনু দেখিবলৈ পামনে কেতিয়াবা, পামনে বিচাৰি কেতিয়াবা চিনাকি চিনাকি লগা হাঁহিবোৰ। এইবোৰ এটি দুটি আৱেগেৰে ভৰা প্ৰশ্ন। মই নিশ্চয় পাৰিম, মই নিশ্চয় দৌৰিম, মই নিশ্চয় গঢ়িম, মই নিজ ইচ্ছাৰে দৌৰিম, দৌৰি যাম লক্ষ্যৰ পিনে। দূৰৰ পৰা হেঁপাহে বৰকৈ মাতি আছে। এবাৰ দুবাৰ ভাগৰি পৰিলে মই উভতি চাম কাল দিয়া নদীৰ গভীৰ পানীৰ সোঁতলৈ, যি পানীয়ে মোৰ ভাগৰুৱা পিয়া মুচি দিব। মোৰ মনটোৱে বহুত কাম কৰিবলৈ আছে। মোৰ ইচ্ছা শক্তিয়ে এদিন টানি দিব মোক এক নতুন জীৱনলৈ। এই নতুন জীৱনটোত অকণমান মৰম আৰু সুখ যথেষ্ট। বেছি নালাগে, সকলোতে সোণ দেখিলে অন্ধ হৈ যাম। এদিন লক্ষ্যৰ পাহাৰত ইচ্ছাৰ পতাকা উত্তোলন কৰি আকাশৰ পিনে চাই চিঞৰি ক'ম, মই কৰি দেখালোঁ। সপোন দেখিবলৈ ইচ্ছা যায়, লক্ষ্যৰ ডেউকা মেলি উৰিবলৈ ইচ্ছা যায়। মই সুখৰ সপোন দেখিছোঁ, মৰহি যাব নিদিওঁ। লক্ষ্য আৰু ইচ্ছাৰ মাজত হাজাৰ চিকাৰী আহিব। চিকাৰী বন্দী কৰিলে বুলিয়ে মই অন্ধভাৱে বন্দী হৈ নাযাওঁ। মই চৰাইৰ দৰে মুকলি হৈ চিকাৰীক পৰাস্ত কৰিম। মই নিশ্চয় পাম ইচ্ছাৰ সহায়ত। ধন্যবাদ।